মোৰ নাম গৰিমা। দুখীয়া ঘৰৰ গাঁৱলীয়া ছোৱালী যদিও মোৰ সপোনবোৰ আছিল এখন ধুনীয়া পকী ঘৰ সজা, এখন ধুনীয়া গাড়ী লোৱা আৰু ইত্যাদি ইত্যাদি। মোৰ বিশ্বাস আছিল যে এদিন সেই সপোনবোৰ বাস্তৱত পৰিণত হ'ব। সেই সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ চাকৰি এটা বিচাৰিছিল। কিন্তু BA MA পাছ কৰা ল'ৰা ছোৱালীবোৰে বেকাৰ হৈ ঘূৰি ফুৰিছে। সেয়ে ভাবিলোঁ যে চাকৰি বিচাৰি থাকিলে এনেই সময়বোৰ পাৰ হৈ যাব। মোক কিবা এটা কাম শিকিবই লাগিব। চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ পাছত এখন পাৰ্লাৰত কাম শিকা আৰম্ভ কৰিলোঁ, যাতে সেই কামেৰে কিছু পৰিমাণে টকা উপাৰ্জন কৰিব পাৰোঁ। চাকৰিৰ আশা নকৰি যেতিয়া নিজাববীয়াকৈ কিবা এটা কৰিলোঁ, তেতিয়া নিজকে অলপ হ'লেও সলনি হোৱা যেন লাগিছিল। সন্ধিয়া কণ কণ ল'ৰা ছোৱালীক টিউচনো কৰিছিল। অলপ হ'লেও মোৰ হাতত টকা আহিছিল। সেই টকাৰে ঘৰখন চলাইছিলোঁ, কাৰণ ঘৰৰ ডাঙৰ বুলিবলৈ মই। ডাঙৰ দাদুজন আছিল যদিও বিয়া পতাৰ পাছত বেলেগ হৈ খাবলৈ ধৰিলে। মই যোৱা পাৰ্লাৰখন অলপ দূৰত আছিল, যাৰ বাবে প্ৰত্যেক দিনে অহা যোৱা কৰোঁতে যথেষ্ট খৰচ হৈছিল। ভাবি চিন্তি চহৰতে ভাড়া ঘৰ লৈছিলোঁ। আমি ঘৰৰ সকলোৱে তাতেই থাকিবলৈ ধৰিলোঁ। মই মনোযোগেৰে খুব কম দিনৰ ভিতৰতে কাম শিকিছিলোঁ। পাৰ্লাৰৰ বাইদেউগৰাকী মোক লৈ খুব সুখী হৈছিল। বাইদেউগৰাকী ক'বলৈ বিচাৰিছিল যে খুব কম দিনৰ ভিতৰতে মই এজনী মেকআপ আৰ্টিষ্ট হিচাপে জনাজাত হ'ব। এদিন পাৰ্লাৰৰ পৰা আমাৰ ভাড়া ঘৰলৈ আহি আছিলোঁ। এনেতে ৰাস্তাৰ কাষত এগৰাকী বয়োজ্যেষ্ঠ মহিলাক পৰি থকা দেখা পালোঁ। সেই ৰাস্তাৰে মানুহে আহিছে গৈছে, কিন্তু পৰি থকা মহিলাগৰাকীৰ ওচৰত কোনোৱেও নাযায়। মই নিজেই ওচৰলৈ আহি দেখিলোঁ যে তেওঁ বহুত কষ্টৰে উশাহ নিশাহ লৈছে আৰু অস্পষ্টকৈ কৈছিল, পানী পানী। মই ইজনক সিজনক হাতযোৰ কৰিছিলোঁ সহায়ৰ বাবে, কিন্তু কোনেও সহায় নকৰিলে। খৰধৰকৈ দোকান এখনৰ পৰা পানী বটল এটা আনি তেওঁক খুৱাই দিছিলোঁ। পানী খোৱাৰ পাছত তেওঁ অলপ সুস্থ হৈ উঠিছিল। তাৰ পাছত ৰিক্সা এখনত উঠাই আমাৰ ভাড়া ঘৰলৈ লৈ আহিছিলোঁ। টোপনি ভঙাৰ পাছত মহিলাগৰাকীৰ পৰিচয় সোধাত ক'লে যে তেওঁ গড়গাঁৱৰ বাসিন্দা। একমাত্ৰ পুত্ৰ সন্তান জন্ম হোৱাৰ পাছতে তেওঁৰ স্বামীৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পাছতো তেওঁ ধন সম্পত্তিৰে চহকী হৈয়ে থাকিল। তেওঁ মাজে সময়ে ল'ৰাটোৰ কাৰণে ঔষধ কিনিবলৈ চহৰলৈ ওলাই আহে, কিন্তু সেইদিনা তেওঁলোকৰ গাড়ীৰ চালকজনে কিবা এটা কাৰণত ছুটীত আছিল, যাৰ বাবে তেওঁ খোজকাঢ়ি আহিব লগা হৈছিল। খোজকাঢ়ি আহি থাকোঁতে হঠাৎ মাথা ঘূৰাই তাতে শুই পৰিছিল। ল'ৰাটোৰ বয়স কিমান বুলি সোধাত কৈছিল, কি ক'ম ল'ৰাটোৰ কথা মনত পৰিলে চিন্তা বাঢ়ি যায়। তাৰ বয়স 40 বছৰ। তাৰ কাৰণে ঔষধ নিবলৈ আহিছিলোঁ। তাকেই ভাবি ভাবি আজি মোৰ ঘূৰণি উঠিছিল। তেওঁ মোক সহায় কৰাৰ বাবে ধন্যবাদ দিবলৈ বিচাৰিছিল, কিন্তু সহায় কৰাটো যে প্ৰত্যেকজনৰে দায়িত্ব আৰু কৰ্তব্য তেওঁক ভালদৰে বুজাই দিছিলোঁ। মহিলাগৰাকীয়ে মাকৰ লগত বহু সময় ধৰি কথা পাতিছিল। মায়ে ল'ৰাটোৰ কাৰণে কিহৰ চিন্তা বুলি কোৱাত কৈছিল, কি ক'ম ল'ৰাটোৰ বিষয়ে, টকা থাকিলেও কোনো লাভ নাই, যদিহে ল'ৰাটোৰ কাৰণে সুখটোৱে আনি দিব নোৱাৰোঁ। নিজৰ ল'ৰাটোৰ বিষয়ে কওঁতে কওঁতে আৱেগিক হৈ তেওঁ হুক হুককৈ কান্দি উঠি কৈছিল, ল'ৰাটোৱে যিজনীক বিয়া কৰায় সেইজনে প্ৰথম ৰাতিতে এৰি থৈ গুচি যায়। নাজানো ল'ৰাটোৰ ওপৰত কিয় বিয়া বিয়া বদনাম জাপি দি এৰি থৈ যায়। এতিয়া মানুহে ভালদৰে জীয়াই থাকিবলৈ নিদিয়া হৈছে। মানুহে কয় এতিয়া ল'ৰাটোক কোনেও ছোৱালী নিদিব। মই চিন্তা কৰি কৰি ভাগি পৰিছোঁ। খুৰীৰ কাহিনীটো শুনি আৱেগিক হৈ পৰিছিলোঁ। মাকেও খুৰীক সাহস দি কৈছিল, চিন্তা কৰিব নালাগে, ভগৱানৰ কৃপাত তোমাৰ ল'ৰাৰ বিয়া এজনী ধুনীয়া আৰু ভাল ছোৱালীৰ লগত হ'ব। তাৰ পাছত চালকজনে খুৰীক নিবলৈ আহিছিল। কিছুদিনৰ পাছত খুৰীয়ে আকৌ দুখ মনেৰে আমাৰ ঘৰলৈ আহিছিল। তেওঁক দেখি ৰৈ থাকিব নোৱাৰি সুধিলোঁ যে আকৌ কি হ'ল। খুৰীয়ে চকু পানী টকি ক'বলৈ ধৰিলে, কি ক'ম, নিজৰ ল'ৰাটোৰ কাৰণে ডাঙৰ বিপদত পৰিলোঁ। কালি আকৌ সেই বিচৰাটো ভাঙি গ'ল। হাই মই কি কৰোঁ। ময়ো জীয়াই আছিলোঁ তাৰ সুখৰ জীৱন চাবলৈ, উপায় নাই। এতিয়া তাৰ বিয়াৰ কথা চিন্তা কৰিবলৈ ৰাস্তা নাইকিয়া হৈ গৈছে। কিজানি তাৰ ভাগ্যতে নাই। তেওঁৰ ওপৰত মোৰ দয়া বুজিল। মই ক'লোঁ, খুৰী মই আপোনাৰ ল'ৰাৰ লগত বিয়া হৈ যাম। খুৰীয়ে বিশ্বাস কৰা নাছিল আৰু কৈছিল, সঁচানে তুমি মোৰ বোৱাৰী হ'বা। মোৰ কথাষাৰ শুনি মায়ে আচৰিত হৈছিল। মায়ে চকুৰে ইংগিত দি মানা কৰি আছিল, কিন্তু মই খুৰীক কথা দিয়া হৈছিল যে অতি সোনকালে তেওঁৰ ল'ৰাটোৰ লগত বিয়াত বহিম। খুৰীয়ে বহুত আনন্দিত হৈ ঘৰলৈ গৈছিল। খুৰীয়ে ঘৰলৈ যোৱাৰ পাছত মায়ে মোক বহুত গালি পাৰিছিল, নিশ্চয় তেওঁৰ ল'ৰাটোৰ কিবা নহয় কিবা ৰহস্য আছে, নহ'লে প্ৰত্যেক ছোৱালীয়ে তাক এৰি কিয় দিয়ে। তই বিয়াৰ বাবে মান্তি হ'ব নালাগিছিল। মই অতি দুখেৰে মাক বুজাইছিলোঁ যে ল'ৰাটোৰ কথা ভাবি মান্তি হোৱা নাছিলোঁ, মান্তি হৈছিলোঁ নিজৰ ভৱিষ্যতৰ কাৰণে। ধনী ঘৰৰ বোৱাৰী হ'লে অন্ততঃ
আমাৰ ঘৰখনৰ অৱস্থাও ভাল হ'ব। এনেই এদিন ক'ৰবাত নহয় ক'ৰবাত বিয়া হৈ যাব লাগিব। গতিকে খুৰীৰ ল'ৰাটোৰ লগত কিয় বিয়া হ'ব নোৱাৰি? মোৰ কথাখিনি মায়ে বুজি পাইছিল। মাকেও ল'ৰাটোক নেদেখাকৈ মান্তি হৈছিল। মোৰ হ'বলগীয়া শাহুৱে বহুত সুখী হৈছিল। বিয়াৰ দিন তাৰিখ ঠিক হৈ যোৱাৰ পাছত মাকে আকৌ ভাবিবলৈ কৈছিল যে এতিয়াও সময় আছে, ভাবি চোৱা, নিশ্চয় ল'ৰাটোৰ কিবা ৰহস্য কাহিনী আছে। কিন্তু খুৰীক দিয়া বচন কেতিয়াও নাকচ কৰিব পৰা নাছিলোঁ। খুৰীৰ ঘৰৰ অৱস্থা শুনি আকৌ তাহানি দিনৰ সপোনবোৰ কল্পনাৰ চকুৰে দেখা পাইছিল। তেতিয়াই ভাবিলোঁ মোৰ সপোনবোৰ পূৰণ হ'বলৈ গৈ আছে। এখন ধুনীয়া ঘৰ, গাড়ী, ধন সম্পত্তি ইত্যাদিৰে চহকী হ'বলগীয়া পতিদেৱ যদিও মোতকৈ 2 গুণ ডাঙৰ, তথাপিও বিয়াত বহিবলৈ সিদ্ধান্ত কৰি পেলালোঁ। কিন্তু একেবাৰে জনা নাছিলোঁ যে মোৰ হ'বলগীয়া পতিদেৱক দেখিবলৈ কেনেকুৱা। যিদিনাখন সেইখন ঘৰত বোৱাৰী হৈ আহিছিলোঁ, প্ৰথম নিশাতে ভাবিবলৈ বাধ্য হৈছিলোঁ। মই ৰুমত সোমাই বিচনাত বহি ভাবিবলৈ ধৰিলোঁ, এনেকুৱা কি কথা থাকিব পাৰে যে তেওঁ প্ৰথম নিশাতে এৰি থৈ গুচি যায়। তাৰ মাজতে আকৌ মই চতুৰ্থ পত্নী হ'বলৈ ওলাইছোঁ। ৰাতি ঠিক 11 বজাৰ আগেয়ে মোৰ স্বামী ৰুমলৈ আহিছিল। লাহেকৈ মূৰ উঠাই তেওঁক দেখি আচৰিত হৈছিলোঁ। মই ভবামতে হয় তেওঁৰ মুখলৈ একেৰাহে চাই চাই মনত ভাল লাগি আহিছিল। তাৰ পাছত লাজুকী মনেৰে তলমূৰ হৈ থাকিলোঁ। 40 বছৰীয়া ক্ষীণ পতিদেৱক 30 বছৰীয়া যেন লাগিছিল। ভাবোঁতে ভাবোঁতে তেওঁ মোৰ নিচেই কাষত আহি পাইছিল। মনত যিমান ভাল লাগিছিল সিমান ভয় লাগিছিল। যিজনীক বিয়া কৰায় সেইজনে প্ৰথম নিশাতে এৰি থৈ গুচি যায়। শাহুৱে কোৱা এই কথাষাৰে মোৰ মূৰত বিজুলী ঢেৰেকনি মৰাৰ দৰে মাৰি উলট পালট কৰি দিছিল। ময়ো প্ৰথমবাৰৰ বাবে প্ৰথম নিশা স্বামীৰ সৈতে মিলন হ'বলৈ ওলাইছোঁ। মোৰ অৱস্থাও আগৰ 3জনীৰ নিচিনাকৈ নহয়তো। লাহে লাহে মোৰ সমস্ত দেহ কঁপনি উঠিবলৈ ধৰিছিল। তেওঁ মোৰ কাষত বহি কৈছিল, ভয় লাগিছে নেকি? ইমান সুন্দৰকৈ কোৱাত মোৰ দেহৰ কঁপনি নাইকিয়া হৈ গৈছিল। তাৰ পাছত এটা কাৰণত মোক ভয় লাগিছিল যে এতিয়া মোৰ কি অৱস্থা হ'ব। কিন্তু তেওঁ কাম কৰিব বুলি ভয় খাইছা নেকি বুলি কৈ বিচনাৰ এটা ছাইডত শুই পৰিল। মোক আচৰিত লাগিছিল যে যি কামৰ বাবে ভয়ে ভয়ে অপেক্ষা কৰিছিলোঁ সেই কামটোৱে নকৰাকৈ শুই থাকিল। উপায়হীন হৈ ময়ো এটা ছাইডত শুই থাকিলোঁ। মোৰ টোপনি ধৰা নাছিল। আগৰ 3জনী কিয় গুচি গৈছিল প্ৰথম নিশাতে মোৰ মূৰৰ পৰা ওলাই যোৱা নাছিল সেই চিন্তা। লাহে লাহে তেওঁৰ কাষ চাপি আহিছিলোঁ। তেওঁ মোৰ দেহৰ স্পৰ্শত সাৰ পাই চকু মেলিছিল, কিন্তু মোক কোনো ধৰণৰ ভাল বেয়া ব্যৱহাৰ কৰা নাছিল। এনেদৰে মাজনিশা পাৰ হৈ গৈছিল, তথাপিও মোক কোনো ধৰণৰ ব্যৱহাৰ নকৰিলে। তাৰ পাছত মোৰ মনলৈ অদ্ভুত ধৰণৰ ভাৱ আহিবলৈ ধৰিছিল যে কিয় মোক স্পৰ্শ নকৰে। মোৰ শৰীৰৰ ইমূৰৰ পৰা সিমূৰলৈকে বিজুলী মাৰি ভয় ভাৱ একেবাৰে নাইকিয়া কৰি পেলাইছিল তেওঁৰ। আন্ধাৰ আঁতৰি পোহৰ হ'বলৈ ধৰিছিল, কিন্তু মোৰ টোপনি যোৱা নাছিল। বিচনাতে বহি ৰাতিটো পাৰ হ'বলৈ ধৰিছিল। এটা সময়ত তেওঁ সাৰ পাইছিল। ভাবিছিলোঁ স্বামীৰ সৈতে মহাসুখত বিলীন হৈ যাম, কিন্তু তেওঁ মোক বহি থকা দেখি এষাৰ মাতিছিল আৰু আকৌ নিদ্ৰা দেৱীৰ কাষলৈ যাব বিচাৰিছিল। সেই বস্তুটো প্ৰথমে স্বামীৰ পৰা বিচাৰিবলৈ লাজ লাগিছিল যদিও বিচাৰিছিলোঁ। যিটো বস্তু নেকি প্ৰত্যেকগৰাকী পত্নীয়ে স্বামীৰ পৰা পোৱাটো আশা কৰে। তাৰ পাছত তেওঁ মোক সেই বস্তুটো দিবলৈ সাজু হৈছিল। ময়ো নিবলৈ সাজু হৈছিলোঁ, কিন্তু বহু সময় ধৰি চেষ্টা কৰিও সেই বস্তুটো মোক দিব নোৱাৰি বিচনাৰ পৰা নামি আহিছিল। মোক বহুত দুখ লাগিছিল। মোৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁৰ পুৰুষৰ সেই গুণটো নাই বুলি। সেইকাৰণে প্ৰথম নিশাতে আন 3জনী গুচি গৈছিল বুলি মোৰ মনত ভাৱ আহিছিল। বিচনাতে হুক হুককৈ কান্দি উঠিছিলোঁ। মোৰ সেই কান্দোনৰ শব্দ শুনি তেওঁ আকৌ বিচনাত উঠি মোৰ কাষত শুই পৰিছিল। তেওঁ মোক বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু মোৰ অবুজ মনক বুজাবলৈ নোৱাৰিছিল। মই হুক হুকাই কান্দিছিলোঁ আৰু তেওঁক দুখেৰে গালি পাৰিছিলোঁ। আপুনি এনেকৈ ছোৱালীৰ জীৱন ধ্বংস কৰিব নালাগিছিল। সেই ৰাতিৰ মোৰ দুখৰ বেদনা অনুভৱ কৰি তেওঁ আৱেগিক হৈ পৰিছিল আৰু বহুত সাহসেৰে মোৰ ওচৰতে কৈছিল, হয়, মোৰ পুৰুষৰ সেই গুণটো নাই, কিন্তু মোৰ সেই গুণ জন্মৰ বহু বছৰ পাছতহে নাইকিয়া হৈ গৈছিল। তেওঁৰ কথাটো শুনি মোৰ চকুৰ পানী নাইকিয়া হৈ পৰিছিল আৰু বিচনাতে লেপেট খাই পৰি থকাৰ পৰা উঠি তেওঁৰ আচল ঘটনাটো শুনিবলৈ কাষতে বহিলোঁ। মই আগ্ৰহেৰে শুনিবলৈ তেওঁৰ মুখলৈ চাইছিলোঁ আৰু তেওঁ শোৱাৰ পৰা উঠি ক'বলৈ ধৰিলে, আজিৰ পৰা 22 বছৰৰ আগ মুহূৰ্তলৈকে মোৰ এজনী ভাল পোৱা আছিল। তাইৰ নাম নন্দিতা আছিল। একেলগে পঢ়িছিলোঁ একেখন স্কুলতে। প্ৰথমতে আমাৰ ভালপোৱা কোনোৱে জনা নাছিল। আমাৰ সেই প্ৰেম বহু আগবাঢ়ি গৈছিল।
কেইবাবাৰো তাইক গৰ্ভপাত কৰোৱা হৈছিল। এদিন আমাৰ সেই ভালপোৱা তাইৰে মাক দেউতাকে গম পাইছিল। তাৰ পাছত মেট্ৰিক পাছ কৰিয়েই তাইক এজন চাকৰিয়াল যুৱকৰ লগত বিয়া দিবলৈ কথা বতৰা পাতিছিল। সেই বিয়াৰ বাতৰি তাই মোক জনাই কৈছিল যে এতিয়া কি হ'ব পলুৱাই নিবৰ বাবে তাই বাৰে বাৰে কৈছিল। কিন্তু ঘৰৰ একমাত্ৰ সন্তান হোৱাৰ বাবে ধুমধামেৰে বিয়া হোৱাটো মই বিচাৰিছিলোঁ। ভাবি চিন্তি আমাৰ ভালপোৱাৰ কাহিনী মাক কৈছিলোঁ। মায়ে প্ৰথমতে গালি পাৰিছিল যদিও শেষত নন্দিতাহঁতৰ ঘৰলৈ গৈছিল আৰু আমাৰ ভালপোৱাৰ বিষয়ে আলোচনা কৰিছিল। মাকেও বিচাৰিছিল যে একমাত্ৰ সন্তানৰ বিয়াখন ধুমধামেৰে পাতিবলৈ, সেয়েহে পলুৱাই নিয়াৰ কথা মুখেৰে উচ্চাৰণ কৰিবলৈ দিয়া নাছিল। কিন্তু আমাৰ মিলনৰ বিষয়ে আলোচনা কৰা দূৰৰ কথা, তাত তৰ্কযুদ্ধহে হৈছিল। নন্দিতাহঁতৰ পৰিয়ালে মাক বহুত অপমান কৰিছিল। মায়েও ৰণচণ্ডী হৈ কিবা কিবি কৈ আহিছিল। যেতিয়া মায়ে দুখ মনে ঘৰ আহি পাইছিল তেতিয়া মোক কৈছিল, ৰবীন তই সেইখন ঘৰৰ জোৱাই হ'ব নালাগে। সিহঁত আমাক বহুত অপমান কৰিছে। নন্দিতাক তোক কোনো জীৱনতে নিদিয়ে। মাকৰ কথা শুনি মনতে প্ৰতিজ্ঞা কৰিছিলোঁ যে আজি তাইক পলুৱাই আনিম। কিন্তু দুখৰ কথা, মায়ে নন্দিতাহঁতৰ ঘৰৰ পৰা অহাৰ পাছতে ডিঙিত ৰুচি লগাই আত্মহত্যা কৰিছিল তাই। সেই তেতিয়াৰে পৰা মই পাগলৰ দৰে হৈছিলোঁ। কোনো পধ্যেই অন্তৰক বুজাবলৈ নোৱাৰিছিলোঁ। অনবৰতে নন্দিতাক দেখিছিলোঁ। লাহে লাহে মই মদাহী হৈ গৈছিলোঁ। দিনে দিনে মদাহী লগৰীয়াৰ বৃদ্ধি পাইছিল। সেই তেতিয়াৰ পৰাই মোৰ শৰীৰৰ ভিতৰভাগ বেয়া হৈ আহিছিল। মদৰ দৰে ৰাগিয়াল দ্ৰব্যৰ পৰা পৰিত্ৰাণ পাবলৈ মোক বাৰে বাৰে বিয়া পাতিবলৈ বুজাইছিল। এদিন মই ৰাজি হৈছিলোঁ আৰু এজনী ধুনীয়া ছোৱালী মোৰ জীৱনলৈ আহিছিল। বিয়াৰ পাছতহে গম পাইছিলোঁ যে মোৰ সেই শক্তি শেষ হৈছে। মোৰ দেহত সেই শক্তি দেখা নাপাই প্ৰথম নিশাতে মোক এৰি থৈ গুচি গ'ল। তাৰ পাছত নিজকে লাজ অনুভৱ কৰি ডাক্তৰৰ কাষ চাপিছিলোঁ। ডাক্তৰে কৈছিল তুমি অতিপাত মদ খোৱাৰ বাবে সেই শক্তি নাইকিয়া হৈ গ'ল। ডাক্তৰৰ চিকিৎসাত আৰু পৰামৰ্শ দিয়া মতে লাহে লাহে মদ খোৱাটো কমি আহিছিল। কিন্তু ৰবীনে পাছলৈ কাহিনীটো ক'ব পৰা নাছিল। কেৱল হুক হুককৈ কান্দি উঠিছিল। ৰবীনৰ কাহিনীটো অন্তৰ চুই গৈছিল যদিও পাছৰ কাহিনীটো শুনিবলৈ লাহেকৈ অনুৰোধ কৰিছিলোঁ। তেওঁ চকুৰ পানী মোহাৰি আকৌ ক'বলৈ ধৰিলে। ডাক্তৰে মোক কৈছিল আকৌ বিয়া পাতিবলৈ। লাজ ভয় পৰিহাৰ কৰি ডাক্তৰে বিয়া পাতিবলৈ কোৱা কথাষাৰ মাকক জনাইছিলোঁ। কিন্তু আচল কথাটো মাকক আজিলৈকে কোৱা নাই যে বিয়া পতাৰ পাছতহে পুৰুষৰ গুণটো আকৌ লাহে লাহে ঘূৰাই পাম। এই কথাষাৰ আজিলৈকে কেৱল মোৰ অন্তৰতহে সোমাই আছে। অনিচ্ছা সত্ত্বেও মায়ে নিজ ইচ্ছাৰে নিজৰ পচন্দৰ মতে আকৌ এজনীৰ লগত বিয়া কৰাই দিয়ে। সেইজনীও মোৰ আচল কথাটো নুশুনি প্ৰথম নিশাতে এৰি থৈ গ'ল। তেওঁৰ কাহিনীটো মোৰ অন্তৰ চুই গৈছিল। কাহিনীটো শুনি থাকোঁতে তেওঁক আপোন আপোন লাগিছিল। কাহিনী শেষ হোৱাৰ লগে লগে সাবটি ধৰি প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আপোনাক কেতিয়াও এৰি নাযাওঁ, গোটেই জীৱনে আপোনাৰ লগতে থাকিম। তেওঁ সুখৰ চকুটো টুকি মোক সাবটি ধৰিছিল। যি সাবটি ধৰিছিল তেওঁ মোক এৰি দিয়া নাছিল, ময়ো এৰি দিয়া নাছিলোঁ। লাহে লাহে দুয়ো সাবটি ধৰিয়ে বিচনাত বাগৰি পৰিছিলোঁ। এটা সময়ত অনুভৱ কৰিব পাৰিলোঁ যে তেওঁৰ পুৰুষৰ শক্তি আহিছে। তাৰ পাছত তেওঁ মোক জীৱনৰ প্ৰথম সুখ দিছিল। সেই নিশাৰ ৰাতিপুৱা সময়তে তেওঁ আকৌ পুৰুষৰ সেই শক্তি ঘূৰাই পাইছিল। ডাক্তৰে দিয়া পৰামৰ্শক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছিল। ডাক্তৰে কৈছিল যে সেই সময়ত নন্দিতাক পাহৰি পত্নীক সেই মনোভাৱ লৈ মন কৰিব, তেতিয়াই নিজে নিজে পুৰুষৰ সেই শক্তি আহিব। আজি মই তেওঁৰ লগতে সুখী। কিন্তু আজিও গৰিমা নামেৰে মাতিলেও নন্দিতা বুলিহে ভাবে। নন্দিতাৰ লগত সকলো ফালৰ পৰা মিলি যোৱাৰ বাবে হেৰাই যোৱা নন্দিতাক পোৱা বুলি বিশ্বাস কৰে। মোৰ স্বামীয়ে মোক ক'ব বিচাৰে যে নন্দিতা তুমি পুনৰ জন্ম লৈ আহিছা। মোৰ অনুভৱ কোনোবা যুগৰ বিবাহৰ নাম নোপোৱা প্ৰেম আজিহে পালে। বন্ধুসকল, এইটো আছিল আমাৰ আজিৰ কাহিনী। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি আপোনজনলৈ শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ঘণ্টিটো বজাই অলটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ আহোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।